গুড মৰ্নিং ভিউৱাৰ্ছ পুৰা বতাহ দি আছে আৱাজটো মে বি ভালকৈ অহা নাই চাগে কিন্তু মই এটা বঢ়িয়া জেগাত আহিছোঁ কালি কৈ আছিলোঁ য'ত আহিম বুলি তো মোৰ পিছফালে আছে দীঘা তো ফাইনেলি আহি গ'লোঁ ইয়ালৈ ব'লক দীঘাৰ ডাইৰেক্ট সাগৰৰ পাৰত যাওঁ তাৰ পৰা বঢ়িয়াকৈ দেখাম চাৰিওফালে এতিয়া এবাৰ ফ্ৰণ্টত কি আছে এবাৰ দেখাই লওঁ মই যোনখিনিত আছোঁ বৰ্তমান এইখিনিত বাৰু দোকান বজাৰ নাই মই অলপ আগলৈ গুচি আহিছোঁ আপোনাৰ অল্ড দীঘাৰ ফালে এইখন হৈ গ'ল আপোনাৰ ৱেষ্ট বেংগলৰ যিখন সাগৰ হয় বে অফ বেংগল ৱৰ্ল্ড লাৰ্জেষ্ট আপোনাৰ ৱাইডেষ্ট ব্ৰিজ হয় মানে পৃথিৱীৰ ভিতৰত চবতকৈ বহল সমুদ্ৰ পৃষ্ঠ থকা এখন ঠাই হয় ঠিক আছে বঢ়িয়া তো অলৰেডি এবাৰ ৰাতিপুৱা আহি মানে গৈছিলোঁ ৰুমলৈ বাট বৰষুণ তাত নিভিজো বুলি আছিলোঁ সাগৰত নাযাওঁ বাৰু দূৰৰ পৰাই দেখাম অলপমান ওচৰলৈ যাম তেনেকৈ ভাবি আছিলোঁ কিন্তু বৰষুণে শেষ কৰি দিলে কমপ্লিট হাৱা গম পাইছেনে দেখিয়ে গম পায় হাৱা কেনেকুৱা মাৰি আছে তো ভিজিয়ে গ'লোঁ যেতিয়া যাই দিওঁ আৰু ব'লক তো এয়াই আৰু চাৰিওফালৰ দৃশ্য কমেণ্টত জনাব কেনেকুৱা লাগিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে অভিয়াছলি ছাবস্ক্ৰাইব কৰিবলৈতো কমেই কৰি দিব লগতে আৰু লগৰবোৰক শ্বেয়াৰ কৰক ইমান বঢ়িয়া জেগা আহক সকলোৱে পুনীত কেনেকুৱা লাগিলে এইটো দিব লাগিব এইটো এবাৰ অহাৰ পিছত এবাৰ নহয় বাৰে বাৰে আহিবলৈ মন যাব এইটো গেৰেণ্টি আছে জাষ্ট খালি ছাতিটো লৈ আহিব জাষ্ট বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে বৰষুণ দিয়ে ৰ'দ দিয়ে বতাহ পুৰা ছাতিটো আনিনো ক'ত থ'ব আকৌ লৈ ঘূৰি ফুৰিব লাগিব নালাগে দিয়ক আনিব ভিজি যাব অলপমান বঢ়িয়াকৈ এয়াই আৰু দে আৰু ঠিক আছে তো এবাৰ কমপ্লিট চাৰিওফালৰ ভিউ এটা দিওঁ আৰু ৰাতিৰ ভিউ দেখাম বঢ়িয়াকৈ ৰাতি আহিম এবাৰ কেনে নাথাকিব এইফালেতো কোনো লাইট চাইট নাই আৰু বেক চাইডে বাৰু দেখাম মাৰ্কেটখন বঢ়িয়াকৈ ঠিক আছে
এতিয়া 7টা বাজিছে এই জাষ্ট আহি মানে ৰুম ল'লোঁ ৰুম ইয়াতে বহুত বিচাৰিলোঁ বাট কমত আপোনাৰ 1000ৰ তলত ৰুম নাপায় ষ্টুডেণ্ট বুলি কৈ মানে 800ত বাৰু যেনে তেনে মেনেজ কৰিলোঁ 7টা বজাত এতিয়া দেৰি হৈ গ'লে বাৰু ৰুমো পোৱা নাযাব বৰ্তমান মই দীঘাৰ একেবাৰে সমীপতে আছোঁ তালৈ যাম বাৰু তাৰ আগতে মোৰ পিছফালে এখন বঢ়িয়া চাই নাও এখন আছে মই চাই মানে কৈ আছোঁ কি হয় আৰু ইয়াৰ পৰা আগলৈ বেছি দূৰ নাই অলপমান আছে আৰু 200 মিটাৰমান আছে দীঘা ব্ৰিজলৈ তালৈ যাম তাৰ আগতে ইয়াতে আপোনাৰ বৰচা মংগল কিবা উৎসৱ চলি আছে একচুৱেলি আমি ভিতৰতো বাৰু পাঁচটা চিকু লোৱা নাই এনেই জাষ্ট আহি গ'লোঁ তো মোৰ পিছফালে আছে আপোনাৰ দীঘা শংকৰপুৰ উন্নয়ন কৰ্তৃপক্ষ মেবি চাগে সাগৰৰ যিবোৰ হেৰি আছে সেইবোৰ তেওঁলোকে মেইনটেনেন্স কৰে নিশ্চয় মোৰ মতে ইয়াতে বঢ়িয়া চাগে কিবা প্ৰগ্ৰাম এটা হৈ আছে বাট ভিতৰলৈ যাব পৰা নাই তাৰ কাৰণে দুখিত নহয় আচলতে একচুৱেলি আমি নিজৰে ভুল বহুত দেৰিকৈ ইয়াত আহি পালোঁ আৰু টিকেট আছিলে টিকেটো লোৱা হোৱা নাই বৰ্তমান যি প্ৰগ্ৰাম চলি আছিলে তাতে আৰম্ভ হৈ গ'ল ঠিক আছে ইয়াতে বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাই দিওঁ বেছি সময়ো নাই আকৌ চেক ইন কৰিব লাগিব হোটেলত 10:30 তাৰপিছত হোটেলৰ গেট বন্ধ হৈ যাব তো বলক ডাইৰেক্ট তালৈ যাওঁ তো এয়া হৈ গ'ল দীঘাৰ মাৰ্কেট ভিতৰত কিবা কিবি কিনিম বেছি দেৰি নকৰোঁ ভিডিঅ'টো লম্বা নকৰোঁ তো ইয়াৰ পৰা ডাইৰেক্ট দীঘা ব্ৰিজলৈ যাওঁ আৱাজটো অহা নাই চাগে ইয়াতে পূৰা হাৱা দি আছে বতাহ দি আছে ঠিক আছে সৰু পোৱালিৰ কাৰণে এডভেঞ্চাৰ পুৰা বঢ়িয়া বতাহ দি আছে আৱাজটো আহিছে নে গম পোৱা নাই ৰাতি এতিয়া আপোনাৰ 8:30 বাজিছে কিন্তু মানুহৰ ভিৰ চাব পাৰে মোৰ হয়তো ফটো চাগে ভালকৈ অহা নাই ভিডিঅ' ভালকৈ কৰিব পৰা নাই পোহৰ নাই মেবি সেইকাৰণে মৰ্ণিং দিন বাৰু ইয়াৰ বঢ়িয়া আছে ভিউ বাট এতিয়া এয়াই আৰু এফালে আপোনাৰ বেক চাইডে এখন মাৰ্কেট ফ্ৰণ্টত এইবোৰ ডাঙৰ ডাঙৰ বিল্ডিংবোৰ হৈছে হোটেল তো হোটেলৰ ৰুমৰ অভাৱ নাই বাট পইচা অলপ বাজেট বেছিকৈ লৈ আহিব ইয়াতে 1000ৰ তলত ৰুম পোৱাটো ইমান সহজ নহয় পাই যাব পাৰে ক'ৰবাত বাট নাপাব ইমানকৈ
আৰু যদি ক'ৰবাত পায়ো যায় তেন্তে অলপ লওঁতে সাৱধান, কাৰণ ইয়াতে যিমান ভাল মানুহ আছে সিমান বেয়া মানুহ আছে নিশ্চয়। সেয়াই আছিল দীঘাৰ ৰাতিৰ দৃশ্য। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। নেক্সট লগ পাম আকৌ এটা বঢ়িয়া ভিডিঅ'ত, তেতিয়ালৈকে চাই থাকক। বাই বাই।